নমস্কাৰ আমাৰ এই শাৰদীয় উৎসৱৰ ৰাসভাগলৈ অহা দেওবাৰে আমাৰ ইয়াত অনুষ্ঠিত হ'ব। আমি সদৌ পশ্চিম কলাবাৰীৰ লগতে সদৌ গহপুৰ তথা অসমৰ সকলো ভক্তপ্ৰাণ দৰ্শকক আমি নিমন্ত্ৰণ জনাইছোঁ সজোৰে। আমাৰ এই মাজুকুছিৰ পৰা বিভিন্ন স্থানত ভাৱৰীয়াখিনিয়ে যেতিয়া স্থান দখল কৰিছিলে, এসময়ত আছিলে শোণিতপুৰ, তাৰ আগত আছিলে দৰং, বৰ্তমান বিশ্বনাথ। এই দৰং জিলাৰ মঙলদৈলৈকে কৃষ্ণ ভাও দিয়া আমাৰ মাজৰে মাননীয় মুহিকান্ত বৰুৱাদেৱ আমাৰ মাজতে কৃষ্ণ ভাও লৈছে। আমাৰ পুতুল সমাদেৱ তেখেত বিভিন্ন ঠাইত আমাৰ জিলা আজি বিশ্বনাথ, যি সময়ত দৰং, যি সময়ত শোণিতপুৰ, সেই দৰং জিলাৰ হৈ থাকোঁতেও বহুত দূৰত গৈ তেওঁলোকে ভাৱৰীয়া দিছে। এই ভাৱৰীয়াসকলৰ উৎসাহখিনি আমি গ্ৰহণ কৰি পেলাই আমি পুনৰ আমাৰ মাজত অনুশীলন